গুড মৰ্নিং এভৰিৱান আসসালামু আলাইকুম আপোনালোক সকলো কেনে আছে ইনশাআল্লাহ মই ভালে আছো বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা লৈ আহিলো ভাবিলো পিঠা বনাও যদি আপোনালোকৰ লগত কিয়নো শেয়াৰ নকৰো পিঠা বাৰু বনাই আপোনালোকে ভাল পায় না মই হলে খুবেই ভাল পাওঁ আৰু পিঠা বনাওতে বহুত সময় লাগে সেইকাৰণে বহুতে নবনায় আজি মই এটা সহজ পদ্ধতিৰে কম সময়তে বহুত পিঠা একেলগে কেনেকৈ বনাব মই দেখুৱাই আছো ৰাইস কুকাৰৰ যিখন ফুটা ফুটা প্লেট আছে সেইখন ল'ব তাতে এখন কটন কাপোৰ ল'ব তাৰে ওপৰত পিঠাগুৰিখিনি দিব আৰু তাৰে ওপৰত আপোনালোকে গুড় নাৰিকল তিল যি দিয়ে দি দিব দি তাৰে ওপৰত আকৌ পিঠাগুৰি লেয়াৰটো দিব আমি এটা পিঠা বনাওতে বহুত সময় লাগে কুকাৰত বা কেটলিত বা টেকেলিৰ মুখত যিয়ে বনাও বহুত সময় লাগে আজি মই গোটেই ঘৰৰ মানুহে খোৱাকে গোটেইখিনি পিঠা এটা পিঠাৰ সমান সময় লাগিব তেনেকৈ বনাই আছো আৰু চাওক ওপৰত মই পিঠাগুৰিখিনি দি দিলো ভালকে হাতেৰে হেচি হেচি দিলে পুৰা আকৌ কাপোৰখন দি পেলাই ওপৰত দি তেনেকৈ ভাপত যেনেকৈ ৰাইস কুকাৰত আমি ভাত হয় বা বেলেগ কিবা বইল কৰোঁ তেনেকৈ দি দিলে খুব কম সময়তে পিঠাটো হৈ যায় এই চাওক কিমান ডাঙৰ হৈছে আৰু কেকৰ নিচিনা হৈছে নহয় এনেকৈ কাটি কাটি আপোনালোকে খাবচোন বহুত ভাল লাগে আৰু চাওক ভিতৰত কিমান ধুনীয়া লেয়াৰ হৈছে কোনোবা আলহীকো দিব পাৰি আৰু খুব ভাল হয় ঘৰৰ আটাইখিনি মানুহে খাব পাৰি মই খুব কম সময়তে পিঠাখিনি বনালো আপোনালোকে যদি এনেকুৱা বনা নাই বনাবচোন আৰু ট্ৰাই কৰি চাব বহুত ধুনীয়া হয় আৰু খাবলৈ বহুত ভাল হয় কম সময়ত বহুত ধুনীয়া পিঠা থ্যাংক ইউ এভৰিৱান